ল'ৰাজনৰ নাম হয় ইউনিক। ইয়াতে ছোৱালীক ভাল পাইছিলে যাৰ নাম আছিল ৰশ্মি। যেতিয়াৰ পৰা ৰশ্মিৰ লগত ব্ৰেকআপ হৈছে তেতিয়াৰ পৰা ইয়াৰ মেণ্টেলিটি কাম নকৰা হৈ গৈছে আৰু এনেদৰে ঘূৰি ফুৰি থাকে। ল'ৰাজন বহুত ভাল আছিল, কিন্তু ছোৱালীৰ প্ৰেমত পৰি তেওঁৰ গোটেই জীৱনটো বৰবাদ হৈ গ'ল। কোনেও ল'ৰাজনক সহায় কৰা নাছিলে। ল'ৰাজন য'তে গৈছিলে তাৰ পৰা এটা খেদি পঠাইছিল। এয়া হৈছে ৰমেন। ৰমেন বহুত এটা ভাল মানুহ, সকলোকে সহায় কৰিছিল। পথাৰ পিনে যাব লাগিছিল। বাৰিষা বতৰ গৰু চৰু আহিছে, গৈ আহোচোন। কিমানটো টিপিম মোবাইলত। কুকুৰটোতে ক'ত গৈ থাকে, ইমান কষ্ট কৰি ভাত কিন্তু নাই। অলপ গৰু চৰু চাব লাগে নাই। মানে এটা কাম ভালকে কৰিব লাগে। ইমান ধুনীয়াকে বেৰা লগাইছিলো না, ৰাতিপুৱা লগাই গৈছো, ৰাতিটো উঠাই নাই। বেৰা চেৰা একদম নাই। এনেকা হলে কেনেকা খেতি কৰিব মন যায়। বেৰা লগাইছিলো মানে তাৰপিছত একদম উঠাই লৈ গৈছে পুৰা। গম পাই নাই? নাই গম পোৱা নেকি? আচ্ছা, দিব যাব। আচ্ছা ঠিক আছে। কি যে পোস্ট করলো বুঝাই নাই পারি। দুখ মানিব নালাগিব। মই আছো নহয়, মই আছো নহয়। এইটো থৈ দে, এইটো থৈ দে, এইটো ল'ব নালাগে। ৰমেনে ইউনিকক হাতত ধৰি কেনে কিবা এটা খুৱাবলৈ লৈ গ'লে। মই যাওঁ ন, পইচাটো মই দি দিম। এনেকুৱা মানুহ দুনিয়াত বহুত কম আছে, যদি এনেকুৱা আনৰ হেল্প কৰে, মানুহক সহায় কৰে। তাক সেইটোৱে প্ৰাৰ্থনা কৰিম যে এনেকুৱা মানুহ সকলোকে দিয়ে থাকে। বহুত ভাল লাগিলে, মানুহ বহুত ভাল আছিলে, বহুত মৰম লাগে।